নাই দাদা নাই, মই ক্ষমাৰ অযোগ্য দাদা। মই তোক অবিশ্বাস নকৰা হ'লে আজি নহ'ব। এই সকলোবোৰৰ বাবে দুখী মই দাদা, মই কিয় জানি বুজি মই এই মানুহটোক বিশ্বাস কৰিছিলো। এই দুখন হাতেৰে মই তোক মাৰিছিলো ন। তই এতিয়া মোক মাৰ দাদা, মোৰ ছোৱালীজনীৰ দৰে আৰু বহু ছোৱালী জীৱন ধ্বংস কৰিছে। তাক শাস্তি সি পাব লাগে, কিন্তু কোনে দিব তাক শাস্তি? মানসিক ৰোগী সহায় কৰাৰ নামত অসহায় ছোৱালী আজিলৈকে বহুত ছোৱালীক হত্যা কৰিছে। মই নিজে প্ৰমাণ আছো। প্ৰতিটো অন্যায়ৰ হিচাপ লাগে মোক। কি দিব লাগিব হিচাপ লাগিব। তাক শাস্তি দিলে চিষ্টেমটো সলনি হৈ নাযায়। তাক আমি এনেকুৱাকৈ শাস্তি দিব লাগিব যাতে ভৱিষ্যতে আৰু কোনো জগবন্ধু ভক্তৰ জন্ম নহয়। কি কৰিবা তুমি? আমি তাৰে দুৰ্বলতাৰ সুযোগ লৈ তাক সকলোৰে আগত নামত কৰিম। কিন্তু কেনেকৈ? পৰহিলে দৌল উৎসৱ। প্ৰত্যেক বছৰৰ দৰে এই বছৰো বৰনামঘৰত ভাওনা হ'ব। হিৰণ্যকশিপু ভাওনা। আমি তাতে অসুৰ বধ কৰিম। সি কৰা প্ৰতিটো চিকাৰ মোৰ কম দাম। তাক ভৰি থোৱা পানী খোৱা ফুলাক দেখিছে সি। এইবাৰ তাৰ হাত ভৰি নোহোৱাৰ পৰা ফুলাক দেখিব। মুখা সজা ফুলাক দেখিছে সি। এইবাৰ তাৰ মুখ সলাই পেলোৱা ফুলাক দেখিব। যিয়ে ঈশ্বৰ সাজে, যিয়ে ঈশ্বৰ ভাঙে, অসুৰ বধ হ'ব। এইবাৰ চক্ৰহ্লাদে কৰিব অসুৰ বধ।